প্ৰাণ প্ৰেম আৰু প্ৰয়াসৰ সন্ধানত এই কাহিনীটোৰ এতিয়া আমি আমাৰ কাহিনীলৈ উভতি আহোঁ। 1973 চনৰ ললিত কলা অকাডেমী বঁটা প্ৰাপক মদন মোহন লহকৰদেৱৰ সৰু জীয়াৰী বিনীতা হাইস্কুলত মোৰ সহপাঠী আছিল। সেই সূত্ৰেই কেইবছৰমান আগতে মই এই কাহিনীটো জানিব পাৰিছিলোঁ। শান্তিনিকেতনত পঢ়ি থকা সময়ৰ কথা। 1955 চনত গুৰু ৰামকিংকৰ বেইজৰ নিৰ্দেশক্ৰমে তেওঁ লহকৰদেৱ আৰু আন এগৰাকী শিক্ষাৰ্থী যায় বলপুৰৰ পৰা প্ৰায় 70 কিলোমিটাৰ দূৰৈৰ সেউজীয়া বননিৰে ভৰা বীৰভূম জিলাৰ শক্তিগড়ৰ ওচৰৰ এখন গাঁৱলৈ। এসময়ত সেই স্থানলৈ কবিগুৰুৱে মাজে সময়ে অৱসৰ বিনোদনৰ বাবে গৈছিল আৰু সাহিত্য চৰ্চা কৰিছিল। সেই স্থানত আছিল এটা শিলাখণ্ড। সেই শিলাখণ্ডটোত এক ভাস্কৰ্য গঢ়াৰ নিৰ্দেশ দিছিল ৰামকিংকৰ বেইজে তেওঁৰ দুই শিষ্য মদন মোহন লহকৰ আৰু দীনেশ ৰায়ক। প্ৰায় 1.5 বছৰ জোৰা পৰিশ্ৰমৰ অন্তত 1956 চনত সম্পূৰ্ণ কৰি উলিয়াইছিল এটা ভাস্কৰ্য। সেই ভাস্কৰ্যত প্ৰতিফলিত হৈছে ভাৰতীয় গ্ৰাম্য জীৱন। নামাকৰণ কৰা হৈছে প্ৰাণ প্ৰেম আৰু প্ৰয়াস ৰূপে। বহু বছৰ ধৰি বিনীতাই সেই ভাস্কৰ্য শিল্পটো চোৱাৰ হেঁপাহ মনত পুহি ৰাখিছিল। 2012 চনত লহকৰদেৱৰ মৃত্যুৰ পিছত ককাইদেউ নৱজিৎ লহকৰে 10 বছৰমান আগতে শিল্পটি চাই আহিছিল। কিন্তু যোৱা 10 বছৰত ঠাইখনৰ বহুত পৰিৱৰ্তন ঘটিছিল। বিনীতাই 2021 চনতেই মোক কৈছিল তাইৰ এই ইচ্ছাৰ কথা, আৰু আমি তেতিয়াই থিৰাং কৰিছিলোঁ যে আমি দুয়ো ওলাম প্ৰাণ প্ৰেম আৰু প্ৰয়াসৰ সন্ধানত। ইয়াৰ অৱস্থান সম্পৰ্কে আমাৰ ধাৰণা বৰ স্পষ্ট নাছিল। আমি মাত্ৰ জানিছিলোঁ যে শক্তিগড় ৰেল ষ্টেচনৰ পৰা কিছু দূৰ যাব লাগে। শক্তিগড়নো ক'ত তাৰো স্পষ্ট ধাৰণা নাছিল। তথাপি 2024 3 জানুৱাৰী তাৰিখত অৱশেষত আমাৰ যোৱাটো স্থিৰ কৰা হ'ল। বৰ্ধমানত থকা মোৰ পাপেটিয়াৰ বন্ধু পাৰ্থপ্ৰতিম পলক সুধি পুচি শক্তিগড় সম্পৰ্কে জানি ল'লোঁ। শান্তিনিকেতনৰ শ্ৰীনিকেতনৰ পটাৰী বিভাগৰ শিক্ষিকা অসমৰ জীয়ৰী শিল্পী জয়া বড়ো পুৰণি চিনাকি। তাইৰ সৈতে যোগাযোগ কৰিলোঁ। শান্তিনিকেতন আমাৰ বেছ কেম্প ৰূপে লৈ বলপুৰলৈ ৰেলৰ টিকেট কটা হ'ল। আমাৰ আৰু এগৰাকী বান্ধৱী অঞ্জনাও ওলাল। 3 জানুৱাৰীত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ৰেল যাত্ৰাত বাউল গীতৰ সোৱাদ ল'লোঁ আৰু 4 জানুৱাৰীত আমি গৈ শান্তিনিকেতনত উপস্থিত হ'লোঁ। 5 তাৰিখে পুৱা গাড়ী এখন লৈ আমি যাত্ৰা কৰিলোঁ শক্তিগড় বুলি। 2 ঘণ্টা যাত্ৰা কৰি আমি পালোগৈ শক্তিগড় ৰেল ষ্টেচন। সৰু মৰম লগা এটা ষ্টেচন। আশে-পাশে থকা মানুহক কিছু সোধা পোছা কৰাৰ পিছত গম পালোঁ যে সেই ভাস্কৰ্যটো শক্তিগড়ৰ পৰা 3 কিলোমিটাৰ দূৰৈত বৰচুল গ্ৰামত আছে, উন্নয়নী কাৰ্যালয়ৰ ওচৰত। পুনৰ আমি ৰাওনা হ'লোঁ বৰচুল অভিমুখে। অৱশেষত সময়ে আমাক নি উপস্থিত কৰালে সেই বিশেষ উদ্যানখনৰ সন্মুখত। পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিধান ৰায় স্বপ্নগ্ৰাম বৰচুল। সৰু উদ্যানখনৰ সন্মুখত তেখেতৰ এটি আবক্ষ মূৰ্তি। তেতিয়া 10 বাজি গৈছিল। উদ্যানখনৰ গেটত আছিল এটা তলা। সৰু তিনিকুণীয়া উদ্যানখনৰ কাষে কাষে ঘূৰি গছৰ ফাকেৰে চকুত পৰিল ভাস্কৰ্যটো। বিনীতাই ওচৰতে থকা উন্নয়নী কাৰ্যালয়লৈ গৈ সবিশেষ জনাই উদ্যানৰ দুৱাৰ খুলিবলৈ অনুৰোধ জনালে। এইখিনিতে কওঁ, শান্তিনিকেতনৰ চিত্ৰকলা ভাস্কৰ্যৰ যি 4 বছৰীয়া পাঠ্যক্ৰম, সেই পাঠ্যক্ৰম গ্ৰহণ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে মদন মোহন লহকৰদেৱ। তেখেতে শিক্ষা সাং কৰি অসমলৈ উভতি আহি প্ৰথমতে শিক্ষকতাৰ সৈতে জড়িত হৈ পৰে, পিছলৈ ফৰেনচিক বিভাগৰ বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। এগৰাকী সুদক্ষ আলোকচিত্ৰ শিল্পীও আছিল তেখেত। গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সৈতেও তেওঁ জড়িত আছিল। ছবি অঁকাৰ লগতে অসমৰ কেইবা ঠাইতো তেওঁ নিৰ্মাণ কৰা প্ৰতিমূৰ্তি আছে। 1973 চনত তেখেতৰ এই অবুজ বেদনা শীৰ্ষক পেইণ্টিংখনৰ বাবে ললিত কলা অকাডেমী বঁটাৰে সন্মানিত হৈছিল। এতিয়া পুনৰ বৰচুল গ্ৰামলৈ উভতি যাওঁ।